আগত চোতালত ধুই ধুনীয়াকৈ থোৱা আছে আৰু জানিছেই কিয়নো আজি বিশ্বকৰ্মা পূজা আছিল গতিকে আমাৰ সকলোবোৰ ৰেডি কৰি থোৱা হৈছে ইয়াত মাহ প্ৰসাদ ৰেডি হৈ আছে আপোনালোকে দেখিবলৈ পাইছে এয়া মাহ প্ৰসাদ মোৰ ৰেডি কৰি ৰখা হৈছে আৰু ইয়াত পূজা কৰিবলৈ ৰেডি কৰা হৈছে এইফালে গাড়ী ৰখা ঘৰতে পূজা কৰিবলৈ লোৱা হৈছে সেইকাৰণে দেখিছে আপোনাৰ পৰিৱেশটো কেনেকুৱা হৈ আছে আৰু এয়া হৈছে পূজা কৰিবলৈ লোৱা ঠাই পূজা আৰম্ভ কৰিবলৈ লৈছে এয়া পূজা আৰম্ভ হৈ গৈছে গংগাজল ছিটিয়াই আছে দেখিছে আপোনালোকে আৰু এনেদৰে গংগাজল ছিটিয়াই ইয়াৰ পিছত সকলোবোৰ গাড়ীতে মানে গংগাজল ছিটিয়াই দিবলৈ দি আছিলে আৰু এনেকৈ পূজা কৰা হৈছে পূজা কৰি শেষ কৰাৰ পিছত এতিয়া আমাৰ গোটেই গাড়ীবিলাকত এনেদৰে ধূপ ফুল আদি লগাই দিয়া হৈছে এয়া দেখিছে আপোনালোকে চবে ধূপ জ্বলোৱাত ব্যস্ত হৈ আছে আৰু গাড়ীবোৰত এনেদৰে ধূপ জ্বলাই ফুট লগাই ধুনীয়াকৈ পূজা কৰি দিয়া হৈছে যাতে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় যান বাহনৰ যোগেদি এয়া দেখিবলৈ পাইছে আপোনালোকে গাড়ীবিলাকত এনেকৈ মালা পিন্ধাই দিয়া হৈছে ধুনীয়াকৈ সজাই পৰাই ৰেডি কৰা হৈছে এয়া দেখিবলৈ পাইছে আপোনালোকে বাইকৰ পৰা ধৰি পিনে এনেকৈ মটৰচাইকেলৰ পৰা ধৰি পিনে গাড়ীবোৰৰ সকলোবোৰতে এনেদৰে মালা পিন্ধাই ধুনীয়াকৈ সাজি কাচি ৰেডি কৰি থৈছে আৰু লাষ্টৰটোত দাদাহঁতে বৰ্তমানলৈকেও লগাই আছে মালাবোৰ ধুনীয়াকৈ সজাই পৰাই তুলিবলৈ চেষ্টা কৰি আছে আৰু তাৰপিছত মাহঁতে ইয়াত আমাৰ ঘৰৰ মন্দিৰত পূজা কৰিছে ইয়াৰ পিছত সম্পূৰ্ণ পূজা কৰি শেষ হৈ গ'ল আৰু তাৰপিছত দেখিছে ভণ্টিহঁতক দাদাই ফুট পিন্ধাই ৰছী পিন্ধাই পইচা দিছে এনেদৰে আজিৰ পূজা শেষ হৈ গ'ল আৰু সকলোৱে আমি এতিয়া প্ৰসাদ খাবলৈ ৰেডি হৈ আছোঁ আৰু এয়া চাওক প্ৰসাদটো ৰেডি হৈ আছে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'